হিৰক দাই চলাই আছে নাও আৰু চব কিয়া মস্কাৰি প্ৰথম মই আগতে চলাইছোঁ বাৰু নাও এবাৰ নাৱত ফাৰ্ষ্ট টাইম উঠিছোঁ ফটো মাৰিব লাগিব দেই কি ফটো মাৰিবা হেল্ল' এভৰিৱান ৱেলকাম টু মাই আনাডাৰ ব্লগ বহুত দিন ব্লগ দিব পৰা নাই ঘৰত সোমাই মন লাগিলে আৰু মই আৰু মোৰ লগৰ দুজন ওলাই আহিছোঁ ফুৰিবলৈ অলপ বহুত নেচাৰ পৰিৱেশত আহিছোঁ অলপ ব্ৰহ্মপুত্ৰৰ পাৰত আহিছোঁ লগৰ ফ্ৰেণ্ডবোৰে কৈ আছে ব্লগ দে ভাবিলোঁ ব্লগ এটা আজি দিওঁ অলপ আজি ট্ৰেভেলিং ব্লগেই হ'ব চিকাৰীঘাট যাম বৰ্তমান আমি তিনিজন গৈছোঁ স্কুটি এখন মানুহ তিনিটা ব'লক তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি আৰম্ভ কৰোঁ বাঁহগুৰিত উপস্থিত হৈছোঁহি মানে পাইছোঁহি আৰু গৈ আছোঁ চিকাৰীঘাট কিন্তু বাটে বাটে দেখুৱাই গৈছোঁ দেখুৱাবলগীয়া জেগা যদিও আগতে 10 বছৰমানৰ আগত নাৱেদি পাৰ হয় আগতে এখন নাছিলে আমি য'ত আছোঁ আগতে গোটেই পানী আমি এই পিনে নাৱেদি গৈছিলোঁ এই পিনে নাও হয় সেইপিনেদি নাও যায় এই তাত থাকিব লাগে এতিয়া দলং চলং বনাইছে অলপ ভাল কৰিছে আৰু 10 বছৰ আগত কি নাৱেদি গৈছিলোঁ গাইজ আমি পাইছোঁ ইয়াৰ বেছি দূৰ নাই মানুহ পাতি আহিব পাৰে ৰাস্তা চব আৰু 1 কিলোমিটাৰ আছে 1 কিলোমিটাৰ নাই 10 কিলোমিটাৰমান হ'ব স্কিপ নকৰিব লাইক এটা কৰিব কিন্তু লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব সেয়া ধৰিব পাৰিছে নাই সেয়া ভিউ চাওক ভিউ কি আল্টিমেট ভিউ আমি চিকাৰীঘাট এয়া পানী গোটেই ভৰপূৰ হৈ আছে আমি ভাবিছিলোঁ তাত যাম আপোনাৰ কিন্তু এতিয়া পানী হৈ থকাৰ কাৰণে যাব নোৱাৰোঁ এতিয়া ওচৰে খোজকাঢ়ি গৈ আছোঁ যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম কি ধুনীয়া চব পাছফালে ব্ৰহ্মপুত্ৰ নদী কি ধুনীয়া পিনে খেতি কৰি আছে খেতি হ'ল বাৰু কৰি পূৰা নেচাৰ পৰিৱেশ আৰু কিবা এটা কবি নি ই বহুত ভাল ভিডিঅ' বনায় আপোনালোকে চাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু তুমি কিবা ক'বা ইয়াৰ ভিডিঅ'বোৰ চবেই চাব ইয়াক সহায় কৰিব চাই পেলাই সেয়াই গাইজ ফটোশ্বুট কৰি লৈছোঁ অলপ ফটোশ্বুট মাৰি মই ইফালে যাম বুলি ভাবিছোঁ কিন্তু এয়া ফটোগ্ৰাফাৰ এয়া হাই কোৱা হাই লোৱা নাই আকৌ দেই আমি এতিয়া আগত যাওঁ ফটো মৰা হৈ গ'ল ব'লক তেতিয়া তাত আগত লগ পাইছোঁ
গাইছ এতিয়া আমি চিকাৰীঘাটৰ পৰা ওলাইছোঁ এতিয়া বেলেগ এটা জেগাত গৈ আছোঁ বৰষুণো দি আছে মিহিমিহিকৈ আৰু ৰ'দো দিছে ঘৰলৈ গৈ আছোঁ তাৰমানে ইয়াৰ পৰা আহিছোঁ তাৰমানে আমি য'ত যাম বুলি ভাবিছোঁ ত'ত যাব নোৱাৰিলোঁ গোটেই পানী আপোনাৰ ভৰ্তি হৈ আছে গোটেই এতিয়া আমি ঘূৰিছোঁ এতিয়া ঘৰলৈ যাবলৈ গৈ আছোঁ ঘৰলৈ যোৱাৰ আগত আৰু এটা জেগাত গৈ আছোঁ এতিয়া আমাৰ লগত আছে হিৰক দা হিৰক দাক দেখুৱাম লোৱা নাই তোমাক এয়া হিৰক দা হাই দিয়া হিৰক দা পানী সোমাই গৈছে দেখোন আমাৰ ড্ৰাইভাৰ নদী বুলি নহয় এইটো এৰাসুতি ন এৰাসুতিটো এই ড্ৰাইভাৰে কথা আছিলে ড্ৰাইভাৰে ক'ত নি আছে ড্ৰাইভাৰে জানিব এই ড্ৰাইভাৰ হিৰক দা ক'ত নি আছা অ'কে গাইছ আমি বিন্দাছকৈ পৰি লৈছোঁ আৰু লেন্সটা পৰি ন তহঁতে বন্ধুটো 2 কিলোমিটাৰ দূৰতে আছোঁ 2 কিলোমিটাৰ কৈছে দেই ল'ৰাটোৱে ছাপোৰ্ট কৰিব ইয়াক নাও ভালকৈ চলাব পাৰিছে এটা লোকেশ্যনত আহি পাইছোঁহি এয়া বেগফালে কি ধুনীয়া জেগা চব এয়া এটা 360 ৰিভিউ দি দিছোঁ অ'কে গাইছ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰিব তেতিয়াহ'লে ইমানতে সামৰিছোঁ ভিডিঅ'টো